অনায়াসৰ এই সুচিন্তনৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰত্যেকৰে জীৱনৰ সমস্যাবোৰ বেলেগ বেলেগ। সমস্যাবোৰ সকলোৰে বাবেই ডাঙৰ কৰিবৰ বাবে বা একোটা পাঠ পঢ়ুৱাবৰ বাবেই আহে। সেই পাঠ কোনোবাই খুব নিয়াৰিকৈ পঢ়ে আৰু নিজৰ জীৱনৰ বাবে সেই পাঠৰ জ্ঞানবোৰ ব্যৱহাৰ কৰে। আমি সঘনাই এটা কথা মনলৈ অহা পৰিলক্ষিত হয় যে জীৱনৰ যিবোৰ সমস্যা আছে আমাৰ, সেইবোৰ যেন আন কাৰো নাই। আন বেলেগৰ তুলনাত যেন আমাৰ সমস্যাবোৰ সবাতোকৈ কঠিন, তেনেকুৱা ভাৱত আমি বিভোৰ হৈ থাকোঁ। কিন্তু তেনেকুৱা নহয়। যিজন যিমান ডাঙৰ হৈছে বা যিমান ডাঙৰ ব্যক্তি বনিছে, তাৰ মাজত সমস্যাবোৰ, তেওঁলোকৰ মাজৰ সমস্যাবোৰ আমাতকৈ বহুত জটিল। গতিকে আপুনি আপোনাৰ সমস্যাটোক বহুত জটিল বুলি নাভাবিব, সহজ সমস্যা বুলি সমাধান কৰিবৰ বাবে আগবাঢ়ি আহক। কিন্তু এটা কথা, ইমানো সহজকৈ নল'ব যে আপোনাক সমস্যাই মূৰত ধৰিব। কিন্তু এনেকুৱাও নহয় যে সমস্যাবোৰ আপোনাৰেই টান। সকলোৰে জীৱনৰ সমস্যাবোৰ সকলোৰে বাবেই বেলেগ বেলেগ। সকলোৰে সমস্যাবোৰ ডাঙৰ। গতিকে সেই ডাঙৰ সমস্যাক সমাধান কৰিবৰ বাবে সঠিক কাৰ্য পদ্ধতি থকাটো দৰকাৰ। নিজৰ ভাল কৰক, আনৰ ভাল কৰক, আনৰ অন্যায় নকৰিব, নিশ্চয় ভাল হ'ব। যদি আপোনালোকৰ আমি কোৱা এই কথাখিনি ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।